নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম 24x7 ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক আমাৰ ইণ্ডিয়ান পুৰণা কইন্সৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মোৰ হাতত এইখিনি পুৰণা পইচা কালেকশ্যন আছে। আপোনালোকক ইয়াৰে যিকোনো এটা লাগিলে মই বিক্ৰী কৰি দিব পাৰিম। এইটো চাওক, এইটো ৰামদংকা বুলি কয়, এইটো ৰাম লক্ষ্মণ সীতা, আৰু বাকী এনেধৰণৰ বহুত পইচা আছে। এইটো 20 পইচা পদুম ফুলৰ, এই ডাঙৰ নগদ টকা আছে। আপোনালোকে চাওক, এই ডাঙৰ নগদ টকা 1976, এইটো আছে আপোনাৰ এইটো হ'ল আপোনাৰ 1985। এইটো হৈছে আপোনাৰ ইন্দিৰা গান্ধীৰ, এইটো 10 পইচা। এইটো আপোনাৰ গণপতি বাপ্পাৰ, এই 10 পইচা। এইটো মহাত্মা গান্ধী। এয়া চাওক, এই এটা আছে, এইটো জৱাহৰলাল নেহৰু হয় লাষ্টটো। এইটো মাছ মাৰি থকা, এইটো 10 পইচা, সৰু 10 পইচা, 5 পইচা, পুৰণা 10 পইচা। যদি কাৰোবাক লাগে প্লিজ যোগাযোগ কৰিব, মই বিক্ৰী কৰিম। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ড। থেংক ইউ।